দেশৰ 12খন ৰাজ্যত আৰম্ভ হৈছে কৃষি হকী কাৰ্যসূচী। বৰ্তমানে এই কাৰ্যসূচী গুজৰাট, তামিলনাডু, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, ছত্তীশগড়, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, মেঘালয়, ৰাজস্থান, মহাৰাষ্ট্ৰ আদিত আৰম্ভ কৰা হৈছে। এই সংকল্পৰ অধীনত 1 কোটি লাখপতি বাইদেউ হৈ পৰিছে। মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে যৌথভাৱে এই কাৰ্যসূচী চলাব। দুয়োটা মন্ত্ৰালয়ে বুজাবুজি চুক্তিও স্বাক্ষৰ কৰিছে। 18 জুনত কৃষি মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3 কোটি লাখপতি বাইদেউ প্ৰস্তুত কৰাৰ সংকল্প লৈছে। এই সংকল্পৰ অধীনত 1 কোটি লাখপতি বাইদেউ সৃষ্টি কৰা হৈছে আৰু 2 কোটি লাখপতি বাইদেউ কৰিব লাগিব। কৃষকসকলক সহায় কৰিবলৈ গ্ৰামাঞ্চলৰ ভগ্নীসকলক কৃষি সখী হিচাপে প্ৰশিক্ষণ দি প্ৰস্তুত কৰিব লাগিব। বিভিন্ন কৃষি কাৰ্যৰ জৰিয়তে কৃষকক সহায় কৰি বছৰি 60,000 পৰা 80,000 টকা পৰ্যন্ত অতিৰিক্ত উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। কৃষি মন্ত্ৰালয়ৰ তথ্য অনুসৰি আজিলৈকে কৃষি সখী কাৰ্যসূচীৰ অধীনত 34,000ৰো অধিক কৃষি সখীক পেৰা এক্সটেনশ্যন কৰ্মী হিচাপে প্ৰমাণীকৰণ কৰা হৈছে। কৃষি সখীসকলক কৃষি পেৰা সম্প্ৰসাৰণ কৰ্মী হিচাপে বাছনি কৰা হয়, কাৰণ তেওঁলোক গাঁৱৰ আৰু খেতিৰ জ্ঞান আছে। কৃষি সখীসকলক বিভিন্ন কৃষি পদ্ধতিৰ ওপৰত বিস্তৃত প্ৰশিক্ষণ দিয়া হয়, যাৰ ফলত তেওঁলোক সতীৰ্থ কৃষকসকলক ফলপ্ৰসূভাৱে সহায় আৰু পথ প্ৰদৰ্শন কৰিবলৈ পৰাকৈ সুসজ্জিত হয়। কৃষি মন্ত্ৰালয়ৰ তথ্য অনুসৰি দীনদয়াল অন্ত্যোদয় যোজনা ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত এবছৰ পূৰ্বে কৃষি সখী প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ইয়াৰ অধীনত 70,000 কৃষি সখীক প্ৰশিক্ষণ প্ৰদানৰ এক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। এতিয়ালৈকে 34,000 সখীয়ে প্ৰমাণপত্ৰ লাভ কৰি কাম আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 18 জুনত বানাৰসী ভ্ৰমণ কৰি 30,000ৰো অধিক আত্মসহায়ক গোটক কৃষি সখী হিচাপে প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ ওলাইছে। সমগ্ৰ দেশৰ পৰা প্ৰায় 2.5 কোটি কৃষকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।